স্নেহা ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালেই আছে। এতিয়া আমাৰ চলি আছে পবিত্ৰ ৰমজান মাহ আৰু এই ৰমজান মাহত আমি সকলোৱে ৰোজা ধৰিছোঁ আৰু সকলোৱে ৰোজা ধৰিব লাগে আৰু কেতিয়া চেহৰি খাই কেতিয়া ইফতাৰ কৰে মই এই ভিডিঅ'ত মই গোটেইখিনি আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব, ভিডিঅ'টো ভাল লাগিব। 2:48 গ'ল। এয়া দেখিছেনে? আৰু মই এতিয়া উঠি মেলি মুখ হাত ধুলোঁ। তাৰপিছতে চাহ কাপ খাই ল'ম বুলি ভাবিছোঁ আৰু এয়া চাহ কাপ বনাব ল'লোঁ। চাহ কাপ বনাই মেলি খাই ল'ম, তাৰপিছতে ভাত খাব লাগিব। ভাত খাবলৈ তৰকাৰী পাচলি চব বনাই ৰেডি কৰি থোৱা আছে। ভাতখিনি ৰান্ধিব লাগিব। এয়া দেখিছেনে? ভাতখিনি ৰান্ধি মেলি ধুনীয়াকৈ গোটেইখিনি উলিয়াই ল'লোঁ। বেছি একো নাই আৰু এয়া মাংস আছে, দাইল আছে, চব্জি আছে। ভাতখিনি উলিয়াই এতিয়া মই খাই লওঁ লৰালৰিকৈ। তাৰপিছতে এতিয়া আজান দিব। দেখিছেনে? এয়া 4টালৈ 10 মিনিট আছে, এতিয়া আজান দিব। তাৰপিছতে আজান দিয়াৰ পিছতে নামাজ পঢ়িব লাগিব। এতিয়া মই লগ পাইছোঁ আপোনালোকক। এতিয়া দিনৰ 1টা বাজিছে আৰু 1টা বজাত মই ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ। চেহৰি খাই মেলি শুলোঁ। তাৰপৰা ৰাতিপুৱা বহুত কাম আছিলে কৰিবলগীয়া আৰু সেইখিনি কাম কৰিলোঁ। কাপোৰ ধুলোঁ আৰু বহুত কাম আছিলে কৰি মেলি ল'লোঁ। তাৰপৰা বহুত ভাগৰ লাগিছে। এতিয়া ভাবিছোঁ অকণ শুই লওঁ। তাৰপৰা ইফতাৰ বনাবলৈ হ'বই। ইফতাৰ বনাব লাগিব, আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আৰু আজি ৰ'দটো বহুত বেছি আৰু কাম বন কৰি বহুত ভাগৰো লাগিছে, সেইকাৰণে চাই থাকিব ভিডিঅ'টো বেছি। এয়া দেখিছেনে? মই চব্জিখিনি উলিয়াই দিলোঁ। বেছি চব্জি নাই, শেষেই হ'ল আৰু এইখিনি চব্জি আছে। ইয়াৰ ভিতৰত কিবা এটা বনাব লাগিব। আপোনালোকে চাই থাকিব, মই কি বনাম কি কৰিম আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে চাই থাকিব। মই কি বনাইছোঁ মই আপোনালোকক গোটেইখিনি ভিডিঅ'ত দেখুওৱা নাই, কাৰণ মোৰ অলপ অসুবিধা হোৱাৰ কাৰণে মই সেইটো কাৰণে গোটেইখিনি মই ভিডিঅ' কৰা নাই। লাষ্টৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম মই কি বনাইছোঁ। আৰু এতিয়া মই ফ্ৰেঞ্চবিন কুটিব লৈছোঁ। এয়া চাওক, মই ফ্ৰেঞ্চবিন কুটিব লৈছোঁ। সৰু সৰুকৈ কুটিছোঁ, কাৰণ মই সৰু সৰুকৈ ভাল পাওঁ, সেইটো কাৰণে সৰু সৰুকৈ কুটিছোঁ। এয়া মোৰ চব্জিখিনি কুটি হ'লেই আৰু এতিয়া ভাজিখন তুলি মেলি ভাজিখনো হ'লে। দেখিছেনে? ভাজিখন হ'লেই আৰু আপোনাক অলপকৈ দেখুৱাইছোঁ আৰু আপোনালোকক। আৰু এইফালে মই তিয়ঁহ কাটিব লৈছোঁ। তিয়ঁহটো ইফতাৰিত খাব লাগিব, সেইটো কাৰণে বাকলিখিনি ধুনীয়াকৈ গুচাই মেলি ধুই মেলি ধুনীয়াকৈ গোল গোলকৈ কাটি ল'ম। আৰু মই এয়া মাংস বনাবলৈ লৈছোঁ মানে মাংস বনাই আছোঁ আৰু ইয়াৰ ওপৰত বিলাহী এটা কাটি মেলি দি লওঁ, কাৰণ মই মাংসত বিলাহী দিলে বৰ ভাল পাওঁ খাবলৈ, সেইটো কাৰণে বিলাহী এটা দি লৈছোঁ। চাই থাকিব, ভিডিঅ'টো ভাল লাগিব। তাৰপিছতে আৰু আছে আৰু বনাবলগীয়া, আপোনালোকক দেখুৱাই থাকিম। এয়া দেখিছেনে? মই আদা গুচাই লৈছোঁ। আদাখিনি ধুই মেলি ধুনীয়াকৈ এতিয়া পিহনাত পিহি পানী গিলাচ লৈছোঁ, তাত মই তিয়াই থৈ দিম। আৰু আদা পানী খাবলৈ যিহেতু এতিয়া ঠাণ্ডা পৰি আছে, চৰ্বত খাব নালাগে, বিশেষকৈ গেছৰ কাৰণে আদা পানী খাব লাগে, সেইকাৰণে মই আদা পানী ৰেডি কৰি লৈছোঁ। তাৰপিছতে এতিয়া মই ৰুটি বনাবলৈ মই এতিয়া ঠিক কৰি আছোঁ। এয়া আটা দেখিছেনে? মই লাডু কৰি আছোঁ, এতিয়া বেলিব লাগিব। আৰু এয়া মই বেলি মেলি থৈ লৈছোঁ, গোটেইখিনি একেলগতে বেলি থৈ লৈছোঁ। তাৰপৰা শিকিম এতিয়া। মই যিমানখিনি বনাইছোঁ আপোনালোকক অলপকৈ দেখুৱাইছোঁ, আৰু লাষ্টত কি বনাইছোঁ মই প্লেট উলিয়াওঁতে দেখুৱাম বাৰু। আৰু মই এইফালে বনাই আছোঁ বেচনৰ পকৰি। এয়া দেখিছেনে? হ'লে আৰু বেছি বনাবলৈ নাই। আৰু কি বনালোঁ মই এবাৰ আপোনালোকক ভালকৈ দেখুৱাই দিম, আপোনালোকে চাবচোন, ভিডিঅ'টো শেষলৈকে ভাল লাগিব।
পাইছোঁ একেবাৰে এতিয়া 7টা বাজিলে আৰু ইটাৰ কৰোঁতে দেখুৱাবলৈ নহ'লে কাৰণ ইটাৰ কৰোঁতে চবেই ইটাৰ কৰিবলৈ বহিলোঁ ভিডিঅ' কৰিবলৈ নহ'লে আৰু এতিয়া আহি দুজনী বহিছোঁ বিচনাত আৰু আপোনালোকক আকৌ এতিয়া লগ পাইছোঁ আৰু ইটাৰ কৰাৰ পিছত নামাজ পঢ়া হ'ল নামাজ পঢ়াৰ পিছত এতিয়া আকৌ ইটাত বহি ভালকৈ খাই মেলি তাৰপৰা এতিয়া আকৌ বহিছোঁ আমি এবাৰ ৰোজা ধৰি কেনেকুৱা পাইছা এবাৰ ৰোজা ধৰি বহুত ভাল লাগিছে ভাল লাগিছে আৰু ধৰিবানে আৰু ধৰিব লাগিব তাৰপিছত এতিয়া আকৌ আজান দিব ইশাৰ নামাজ পঢ়িব লাগিব আজিলৈ ইমানেই আছিলে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আকৌ লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ৰ সৈতে ধন্যবাদ